গণিত বা অংক কৰিবলৈ যাওঁতে আমাৰ প্ৰথম কথাটো একেবাৰে সৰু কথাটো যেটো লাগে তাৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু তাৰে ভিতৰত প্ৰথমটো হৈছে যোগ বিয়োগ প্ৰথমটো কি যোগ বিয়োগ যোগ বিয়োগ কৰোঁতে মনত ৰাখিবা সদায় যদি একে চিন থাকে দুটাৰ আগত ইয়াতে এটাৰ আগত কি আছে প্লাস আৰু এটাৰ আগত কি আছে মাইনাস যদি এটাৰ আগত প্লাস আৰু এটাৰ আগত মাইনাস এনেকুৱা বেলেগ চিন থাকে দুয়োটাতেই বেলেগ চিন থাকে দুয়োটাতেই কি চিন থাকে বেলেগ এই কথাটো মনত ৰাখিব লাগিব দুয়োটাতেই বেলেগ চিন থাকিলে মাইনাস কৰিব লাগিব দুয়োটাতেই বেলেগ চিন থাকিলে মাইনাস কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো কোনটো কোড আছে হেতু মেটাৰ নকৰে হেতু ডাঙৰ কথা নহয় যতেই নাথাকক কিয় সদায় ডাঙৰটোৰ পৰা আমি সৰুটো কি কৰিম মাইনাস কৰিম আৰু মাইনাস কৰি উঠি যেটো চিন ডাঙৰটোৰ আগত আছে হেতু বহাই দিম হয় না নহয় আছে তোমালোকৰ মনত আছে ন বেলেগ চিন থাকিলে কি কৰিম মাইনাস এটাৰ আগত কি আছে এইটোৰ আগত কি আছে তেতিয়ালে বেলেগ চিন হৈ গল এনেকুৱা বেলেগ চিন থাকিলেই আমি কি কৰিম বিয়োগ এটাৰ আগত প্লাস এটাৰ আগত মাইনাস ইয়াতেও আছে এটাৰ আগত প্লাস এটাৰ আগত মাইনাস এনেকুৱা যদি এটাৰ আগত প্লাস এটাৰ আগত মাইনাস থাকে তেতিয়া আমি বিয়োগ কৰিম এই কথাটো মনত ৰাখিব লাগিব ঠিক আছে মনত থাকিব কিমান থাকিব 1 কি থাকিব 1 আৰু ডাঙৰটোৰ আগত কি চিন আছে ডাঙৰ কোনটো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো তাৰ আগত কি আছে এই আগত সমান এইটো আগত নহয় এইটো আগত যোগ আছে 3 আগত যোগ আছে নহয় এই যোগটো ডাঙৰটোৰ আগত আছে ডাঙৰটোৰ আগত যেটো চিন আছে হেতু আমি ইয়াত বহাই দিব লাগিব বুজি পাইছা হা এতিয়া এইটুত কি কৰিম আমি বিয়োগ কৰিম নে প্লাস কৰিম যোগ কৰিম বিয়োগ কৰিম কাৰণ আগত প্লাস এটাৰ আগত মাইনাস এনেকুৱা বেলেগ চিন থাকে তেতিয়া আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কিমান থাকিব 4 থাকিব 4টো লিখিব লাগিব আৰু ডাঙৰটোৰ আগত কি আছে ডাঙৰটোৰ আগত বিয়োগ আছে হয় না নহয় এই কাৰণে ইয়াত কি দিব লাগিব বিয়োগ বুজি পাইছা এতিয়া এনেকৈ কৰিব লাগিব আৰু এইখিনি কলো বেলেগ চিন থাকিলে কি কৰিম বিয়োগ কৰিম এতিয়া আমি শিকিব লাগিব একে চিন থাকিলে কি কৰিম হোৱা নাই একে চিন থাকিলে কি কৰিম যোগ কৰিম বেলেগ চিন থাকিলে কি কৰিম মাইনাস আৰু একে চিন থাকিলে কি কৰিম যোগ এইটোৰ আগত কি আছে এইটোৰ আগত কি আছে দুয়োটা একে হৈ গল এনেকুৱা একে থাকিলে আমি কি কৰিম যোগ কৰিম দুয়োটা একে থাকিলে যোগ কৰিম যোগ কৰিলে কিমান হ'ব 11 আৰু 9 20 আৰু চিন যেটো আছে হেতু বহাই দিম ডাকে হল খালি মনত ৰাখিব লাগিব সৰু এটা কথা হয় না নহয় সেই কথাটো হল একে চিন যোগ বেলেগ চিন বিয়োগ যোগ কৰি চিনটো বহাই দিম আৰু বেলেগ চিন থাকিলে বিয়োগ কৰিম বিয়োগ কৰি ডাঙৰটোৰ আগত যেটো আছে হেতু বহাই দিম মনত থাকিব এতিয়া বুজি পাইছা এইটো আমি কি কৰিব লাগে
পূৰণ কৰিব লাগে কি কৰিব লাগে পূৰণ কৰিবলৈ যাওঁতে পূৰণটো কেনেকৈ কৰে চাই ল'বা পূৰণ কৰোঁতে বা বিয়োগ কৰোঁতে বা যোগ কৰোঁতে সদায় এই বাও সাইডৰ পৰা সৰি ফু সাইডৰ পৰা এই ফালৰ পৰা কি কৰিব লাগে পূৰণ বা যোগ বা বিয়োগ কৰিব লাগে এইটো কথা মনত ৰাখিবা ঠিক আছে তাৰ পিছত পূৰণটো কেনেকৈ কৰিব লাগে এইটোৰ লগত এইটো এইটোৰ লগত এইটো এইটোৰ লগত এইটো এইটোৰ লগত এইটো এনেকৈ পূৰণ ফাৰ্ষ্টত তলত তিনিটা আছে নহয় কেইটা আছে তলত তিনিটা এই তিনিটাৰ ভিতৰত ফাৰ্ষ্টত কি আছে 5 আছে হয় না নহয় এই 5ৰ লগত এই 3 একবাৰ তাৰ পিছত আকৌ 5ৰ লগত 4 তাৰ পিছত আকৌ 5ৰ লগত 8 তাৰ পিছত আকৌ 5ৰ লগত 7 এনেকৈ পূৰণ কৰি তলত বহাই যাব লাগিব তাৰ পিছত আকৌ কি কৰিব লাগিব 2 লগত এইটো যেনেকৈ কৰিলোঁ 5ৰ লগত 3 5ৰ লগত 4 5ৰ লগত 8 5ৰ লগত 7 এনেকৈ যেনেকৈ কৰিলোঁ আকৌ 2ৰ লগত 3 2ৰ লগত 4 2ৰ লগত 8 2ৰ লগত 7 আকৌ 1ৰ লগত 3 1ৰ লগত 4 1ৰ লগত 8 1ৰ লগত 7 বুজি পাইছা এতিয়া কৰিম কেনেকৈ সেইটো দেখাই আছোঁ ফাৰ্ষ্টত আমি কি কৰিলোঁ 5ৰ লগত কি কৰিলোঁ 3ক পূৰণ কৰিলোঁ 5 3 গুণ কিমান 5 3 গুণ 15ৰ 5 এইটো সিধা বহাম এইটো বহোৱা কিন্তু বহুত ইম্পৰ্টেন্ট বস্তু হয় ক'ত বহাব লাগে সেইটো মনত ৰাখিব লাগিব অলপ উলট পালট হ'লে ভুল হৈ যাব 5 3 গুণ কিমান হ'ল 15ৰ কিমান বহালো আমি 5 আৰু হাতত কিমান থাকিল 1 সেইটো হাতত ধৰি থাকিম তাৰ পিছত আকৌ 5 4 গুণ 20 কিমান হ'ব 20 আৰু হাতত কিমান থৈছিলোঁ 1 20 আৰু 1 কিমান হ'ব 21ৰ কিমান বহাম লাষ্টৰটো বহাম আমি কিমান এই 1টো বহাম 1 ক'ত বহাম এইটো যে 4ৰ লগত পূৰণ কৰিলোঁ ইয়াৰ তলত হয় নহয় 1 হাতত কিমান থাকিল 2 হাতত 2টো ধৰি থাকিম আমি আকৌ আমি কি কৰিম 5ৰ লগত কাক পূৰণ 8 5 8 গুণ 40 5 8 গুণ 40 আৰু হাতত কিমান আছিলে 2 আৰু 40ত কিমান হ'ল 42ৰ কিমান বহাম 2 42ৰ 2 হাতত কিমান থাকিব 4 হাতত কিমান থাকিব 4 এতিয়া 2টো ক'ত বহালো চাই ল'ব এনেকৈ গ্যাপ ৰাখি ৰাখি লিখিবা এনেকৈ ফাক ৰাখি ৰাখি লিখিবা বুজি পাইছা একদম এনেকৈ লিখিব নালাগে এনেকৈ নহয় ফাক ৰাখি ৰাখি মাজত যাতে জাগা থাকে এইটো লিখোতে এনেকৈ ফাক ৰাখি ৰাখি তেতিয়াহে সহজ হ'ব আৰু উলট পালট নালাগে এতিয়া 5 8 গুণ কিমান হ'ল 40 আৰু হাতত 2 কিমান হৈছিলে 42ৰ কিমান বহালো 2টো ক'ত বহাইছোঁ যাৰ লগত পূৰণ কৰিছোঁ তাৰ তলত সিধা হয়নে নহয় তাৰ পিছত আকৌ আৰু কি থাকিল 7 এতিয়া 5ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 35 কিমান হ'ব আৰু হাতত কিমান আছিল 4 আৰু 35 কিমান হ'ব 39ৰ কিমান বহাম 39 এইটো হয়নে নহয় ৰাইট 39ৰ 9 বহাম কিন্তু আমি ইয়াৰ পিছত আৰু নাই নহয় সেইকাৰণে ইয়াত আৰু হাতত থব নালাগে যিমান হৈছে সেই গোটেইখিনি বহাই দিব লাগিব এইটো বুজি পাইছা সকলোৱে বুজি পাইছা একেদৰে আমি আকৌ কি কৰিম 5ৰে যেনেকৈ এইটোৰ লগত যি নিয়মত যেনেকৈ কৰিলোঁ সেই একে নিচিনা এতিয়া আকৌ কিহেৰে কৰিম
2 কিহেৰে কৰিম 2 কিন্তু এইবাৰ 2 যেতিয়া পূৰণ কৰিম এইফালে এই ঘৰটো এৰিখেনে ইয়াত বহাই যাব লাগিব বুজি পাইছা তি একেৰে যেতিয়া কৰিম তেতিয়া এই ঘৰটো এৰি দিব লাগিব ইয়াত বহাব লাগিব 3 2 3 পূৰণ কৰিলে কিমান পাম 6 2 3 গুণ 6 টো ক'ত বহাম ইয়াত নহয় এইটো 1 ৰ 2 আৰু 1 ৰ তলত 6 তলত সিধা সিধি বহাব লাগিব আকৌ 2 কার লগত এতিয়া পূৰণ কৰিম 4 2 4 গুণ 8 হাতত নাই ইয়াতে হয় না নহয় 2 4 গুণ কিমান 8 টো ক'ত বহাম এইটোৰ তলত এতিয়া সিরিয়াল এটাৰ তলত এনেকে বহাই যাব বুজি পাইছা তো 2 4 গুণ কিমান হল 8 টো ইয়াত বহাম তাৰ পিছত আকৌ কিহেৰে পূৰণ কৰিম 2 ৰে কাক পূৰণ কৰিম 8 2 8 গুণ কিমান হ'ব 16 2 8 গুণ কিমান 16 ৰ কিমান বহাম ক'ত বহাম 9 ৰ তলত ইয়াত নহয় ইয়াতো নহয় এইটোৰ পিছত এতিয়া কি আছে 9 তো এই 9 ৰ তলত কিমান বহাম 6 কিমান বহাম 6 তাৰ পিছত হাতত কি থাকিল আমি হাতত ধৰি আছো কিমান 1 এতিয়া আকৌ 2 আৰু এটা আছে বাকি হয় না নহয় 2 ৰে 7ক পূৰণ কৰিম কিমান হ'ব 14 2 7 গুণ 14 আৰু হাতত কিমান আছিল 1 1 আছিল সেই একটো লগ লগাই দিলে কিমান হ'ব 15 15 টো এতিয়া ক'ত লিখিম 15 এইটো হয় না নহয় এই যে লাষ্টৰ যেটো আছে হেতু 3 ৰ তলত লিখিম আৰু একটো বাহিৰত লিখিম বুজি পাইছা নে লাষ্টৰ টু যেটো আছে হেতু এটোৰ তলত আৰু একটো ইয়াৰ বাহিৰত ইয়াত তো আৰু একো নাই বুজি পাইছা এতিয়া আকৌ আমি কি কৰিম এতিয়া 2 গুছি গল এইবাৰ কিহেৰে কৰিম 1 এৰে 1 3 গুণ 3 ক'ত বহাম ইয়াত এটা ঘৰ আকৌ এৰিব লাগিব হয় না নহয় 3 1 গুণ 3 আকৌ 1 4 গুণ ক'ত বহাম ইয়াত 6 ৰ তলত 1 8 গুণ ক'ত বহাম 5 ৰ তলত 1 7 গুণ ক'ত বহাম 1 ৰ তলত এইখিনি বুজি পাইছা এতিয়া সকলোৱে এইবাৰ আমি কি কৰিম এতিয়া লাষ্টত যোগ কৰিম এতিয়া শেষত কি কৰিম পূৰণ কৰা শেষ তাৰ পিছত আমি কি কৰিম যোগ কৰিম 5 টোৰ তলত একো নাই সিধা কি হ'ব নামি আহিব 1 আৰু 6 যোগ কৰিলে কিমান পাম সিধা সিধি চোৱা 2 আৰু 8 কিমান হ'ব 10 আৰু 3 কিমান হ'ব 13 ৰ কিমান বহাম ক'ত বহাম এতে এই সিধা সিধি 3 বহালে হাতত কিমান থাকিল একটো ক'ত লৈ যাম 9 লগত নল হাততে থৈ দিম হাতত থৈ দিলো 9 আৰু 6 কিমান হ'ব 15 আৰু 4 19 আৰু হাতত কিমান আছিল কিমান হল 20 ৰ কিমান বহাম ক'ত বহাম ইয়াত কাৰ তলত 4 ৰ তলত হাতত কিমান থাকিল আকৌ 2 টো হাতত ধৰি আছো 3 আৰু 5 কিমান 8 আৰু 8 কিমান 16 আৰু হাতত কিমান আছিল 2 আৰু 16 কিমান হল 18 ৰ কিমান বহাম হাতত কিমান থাকিল 1 আৰু 7 কিমান হল 8 আৰু হাতত কিমান আছিল 1 আৰু 8 কিমান হ'ব 9 এতিয়া